মোৰ এই ভিডিঅ'টো সিএম ছাৰৰ কাৰণে যাতে এই ভিডিঅ'টো সিএম ছাৰলৈ গৈ পায় ভাল কথা আপোনালোকে এডিআৰই এক্সাম পাতিছে বহুতে এটা ধৰকচোন যিসকল ধৰকচোন একো কাম কাজ নাই তেওঁলোকে এটা চাকৰি পাব ভাল কথা আপোনালোকে ইন্টাৰনেট বন্ধ কৰিছে হেতুত মই অলপ বেয়া পাইছিলো বাৰু ঠিক আছে হেতুও বাদ দিছো কিন্তু এটা বস্তু কিন্তু একদম ভাল লগা নাই কথাটো হল যে মই কিছুমান ভিডিঅ' দেখা পাইছো আৰু কিছুমান মোৰ চিনাকি মানুহৰ মুখৰ পৰা শুনিছো যে তাতে মানে পৰীক্ষা দিব যোৱাৰ আগত কিছুমান মহিলা ধৰকচোন মানে ইনাৰ ব্ৰটো মানে টাচ কৰিছে ইনাৰ ব্ৰ মানে টাচ কৰি চেকিং কৰিছে এইবোৰ বস্তু বহুতে ভাল নাপায় গম পায় না আপুনি বহুতে এইটো বস্তু ভাল নাপায় বহুতৰ ধৰকচোন এনেকুৱা কোনো মানে ধৰকচোন কাৰো এইবিলাক ৰেগুলাৰ এইবোৰ বস্তু হৈ নাথাকিতো হয়নে নহয় মহিলাক চুলেও মানুহে ভাল নাপায় সেইকাৰণে নেক্সট টাইমৰ পৰা এনেকৈ পৰীক্ষা পাতিব হলে ধৰকচোন যত আপোনালোকে একদম পুৰা ভালকৈ চেকিং কৰিব বিচাৰে তাতে আপোনালোকে এক্সৰে মেচিন ৰাখিব না যত আপোনালোকে উঠিলে গম পাই যায় কোন মানুহে কবাত কিবা লৈ গৈছে নেকি সব যাতে গম পাই যায় কিন্তু মানুহে এনেকৈ কাৰোবাক টাচ কৰিলে কোনোৱে ভাল নাপায় সেইকাৰণে অলপ বস্তুটো ভাবিব ভিডিঅ'টো যাতে সিএম ছাৰলৈ গৈ পায় কাকো ঠাট্টা কৰিব কাৰণে ভিডিঅ' বনোৱা নাই মই জয় অসম